ক্ষেত্ৰত কি ক'ব জনপ্ৰিয় কোন সাংবাদিকজনে কয় জনপ্ৰিয় হ'ব পাৰে সাংবাদিকৰ জানো 2 নম্বৰৰ পিছে পিছে ঘূৰে সাংবাদিকজন জানো ভাল কাম কৰিব পাৰে জানো সাংবাদিকবিলাকেতো ভাল কাম কৰিবই নোৱাৰে গতিকে তাক আমি কেনেকৈ ভাল কম জনে বিয়া তাক বিয়াই কম সবৰ কথা কৈছে না একাংশৰ কথা আমি সবৰ কথাই কম কাৰণ কোনো সাংবাদিকে ভাল কাম নকৰে এইটো স্পষ্ট কথা আপুনি যে আছে আপুনিও ভাল কাম নকৰে আপুনি দেখুৱাই দিব যে মই এইটো কাম ভাল উদাহৰণ দিয়ক যে আমি এইটো কাম ভাল কৰিছোঁ দেখুৱাই দিয়ক বহুখিনি কৰিছোঁ আপোনালোকে কৰা নাই আপুনি ব্যক্তিগত কি কৰে আপুনি মিডিয়া হিচাপে আপোনাৰ চেনেল হিচাপেও আপুনি কৰা নাই মানে আপুনি ব্যক্তিগত সাংবাদিক হিচাপে আপুনি কৰা নাই কিন্তু ব্যক্তিগত নাই সাংবাদিক ভাল কাম কৰিবই নোৱাৰে কাৰণ তেওঁ চলিবই নোৱাৰিব সাংবাদিকে আৰু সাংবাদিকৰ কামেই নহয় কিন্তু ভাল কাম কৰাৰ কোনো তেওঁলোকে কৰিবই নোৱাৰিব সাংবাদিক চলিবই নোৱাৰিব তেওঁলোকে সাংবাদিকে চলিবই নোৱাৰিব এইটো লিখি দিম আমি যে আপোনালোকে নোৱাৰিব আপোনাক দেখোন যেতিয়া ইলেকশ্যন খেলিছিলে তেতিয়া সাংবাদিকৰ পিছতে আপুনি দৌৰি ফুৰিছিলে আমি সাংবাদিক পিছত দৌৰি নাই সাংবাদিক আমাৰ পিছে পিছে দৌৰি থাকে আমি সাংবাদিক পিছত আপুনি নদৌৰে আমি দৌৰি নাথাকোঁ সাংবাদিক আমাৰ পিছে পিছে দৌৰি থাকে কিয় আহে TRP আছে চুগাৰ লাভ আছে বেনিফিট আছে সেইকাৰণে কৈছে কাটি কাটি নিউজ বনাব ক'ত বা ভুল কৰিলোঁ ক'ত বা কাৰ নিউজ কোনে আছে সেইটো ইডিট কৰিব আজি মোক দুবাৰকৈ জেলত দিলে কি কাৰণে দিলে সংবিধান আছে নেকি গৰু মাংস ইলিগেল বুলি কোনো আৰ্টিকেলত দেখুৱাব পাৰিব ভাৰতৰ সংবিধান 29 আৰ্টিকেলত 25 আৰ্টিকেলত আছে 29ত আছে আপুনি যেন জেললৈ গ'ল গো মাংসৰ কাৰণে সেইটো আপোনাৰ সাংবাদিকৰ কাৰণে সাংবাদিকে ষড়যন্ত্ৰ কৰি আমাক জেলত দিছে সাংবাদিক কি কৰিব নোৱাৰে সাংবাদিকে বচাব পাৰে মাৰিবও পাৰে গতিকে সেইকাৰণে কৈছে সাংবাদিক ভাল কেতিয়াও হ'ব নোৱাৰে সাংবাদিক ব্যক্তিগত নহয় ব্যক্তিগত হিচাপে তেওঁ ভাল কাম কৰিব পাৰে কিন্তু মিডিয়া হিচাপে সাংবাদিক হিচাপে কোনেও ভাল নহয় এইটো স্পষ্ট যিমানে জ্যেষ্ঠ থাকক সবাই 2 নম্বৰ পিছতে থাকে সবাই টকাৰ পিছে পিছে দৌৰি থাকে যিমান আছে সব ডাঙৰ ডাঙৰ নেতাৰ পাছত সেইবিলাক ডাঙৰ ডাঙৰ লিডাৰৰ পিছত ঘূৰিব ডাঙৰ ডাঙৰ চেণ্ডিকেটৰ লগত জড়িত থাকিব সেইবিলাক সৰু সৰু চেণ্ডিকেটৰ লগত নাথাকে সৰু সৰু মানুহৰ লগত নাথাকে বহুত আছে আপুনি কামৰ ক্ষেত্ৰত ক'ব চব চেনেলত আছে জড়িত আজি কোন নাই চবেই আছে বহুত আছে আমাৰ দুপুৰত যাওক আমি প্ৰমাণ কৰি দিম কেইটা প্ৰমাণ লাগে কওক আপুনি মই প্ৰমাণ কৰি দিম আমাৰ দুপুৰতে কয়লাৰ চেণ্ডিকেট গৰুৰ চেণ্ডিকেট হওক মহৰ চেণ্ডিকেট হওক কাঠৰ চেণ্ডিকেট বালিৰ চেণ্ডিকেট হওক কাঠৰ চেণ্ডিকেট কি চেণ্ডিকেট লাগে আপুনি ৰাজ্য প্ৰতিনিধি হিচাপে কিয় আমি অকলে কি ক'ম আমিতো কৈ আছিলোঁ আৰু সেইটো কাৰণে মইতো তেতিয়াই কৈছিলোঁ মই সাংবাদিক কেনেকৈ গালি দিলোঁ মইতো গালি দি আছোঁ যে এইবিলাক আপোনালোকে 2 নম্বৰ পিছত আছে ঘূৰি থাকে আপোনালোকে দুপুৰী যাওক কিমান চেণ্ডিকেট আছে বলক আমাৰ হাতে আমি দেখুৱাই দিম কিমান 2 নম্বৰ চলি আছে মোৰ লগত বলক মুখ খুলি কিয় কোৱা নাই মইতো সদায় কৈ আছোঁ কিয় কোৱা নাই মইতো সদায় কৈ আছোঁ যে সাংবাদিকে সাংবাদিক ভাল কাম নকৰে সাংবাদিকে এইবিলাক টকা লৈ এইবিলাক কৰি আছে কোনোবাই যদি ভুল কৰিছে আপুনিতো মুখাখন খুলি দিব লাগে মইতো কৈছোঁ এই কথাটো যে ধুবুৰীতে ইলিগেল কাম ধুবুৰীতে চলি আছে আপোনালোকে যদি বিশ্বাস নহয় মোৰ হাতত লওক মই প্ৰমাণ কৰি দিম মই প্ৰমাণ কৰি দিম আছে প্ৰমাণ কিন্তু একো নকৰে সেইবিলাক নিউজ বজালে নিশ্চয় পাৰিম নিশ্চয় দিব পাৰিম মোৰ কথা হিচাপে যাব লাগিব আপুনি মেনেজ হয় নহয় আপুনি যাব যেতিয়া আমি প্ৰমাণ কৰি নহয় তেতিয়া মোৰ একশ্যন ল'ব মোৰ ব্যৱস্থা ল'ব তেতিয়া যদি মই দেখুৱাই দিব নোৱাৰোঁ 2 নম্বৰ কাৰোবাৰ যদি আমি দেখুৱাই দিব নোৱাৰোঁ কয়লা চেণ্ডিকেট গৰু চেণ্ডিকেট মাংস চেণ্ডিকেট কাঠৰ চেণ্ডিকেট মহ চেণ্ডিকেট আমি যদি প্ৰমাণ কৰি দিব নোৱাৰোঁ এটাও যে এই যিকেইটা প্ৰমাণ দিলোঁ বালি চেণ্ডিকেট পাথৰৰ চেণ্ডিকেট কয়লা চেণ্ডিকেট এইবিলাক যদি আমি প্ৰমাণ কৰি দিব নোৱাৰোঁ আমাৰ ব্যৱস্থা লওক আপোনালোকে আৰু যদি আমি এইটো প্ৰমাণ কৰি দিবলৈ আপোনালোকে কি ল'ব সাংবাদিকৰ কি ব্যৱস্থা হ'ব সেইটো কওক পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিষয়ে কথা পাতিম কাৰণ বহু সাংবাদিকে এই অনুষ্ঠানটো চাই আছে কাৰণ সাংবাদিক সকলোবিলাক 2 নম্বৰৰ লগত জড়িত থাকে মই আগৰ পৰা কৈছোঁ সাংবাদিক কোৱাটো আপোনাৰ অনুচিত কাৰোবাক ব্যক্তিগতভাৱে কোৱাটো বেলেগ কথা আপুনি প্ৰত্যেক সাংবাদিকে আমি কৈ যাম কাৰণ প্ৰত্যেক সাংবাদিকে 2 নম্বৰৰ লগত জড়িত থাকে নহ'লে সাংবাদিক কামেই নহয় এইখিনি সাংবাদিকে কৰিবই নোৱাৰিব গতিকে আমি প্ৰত্যেকটা সাংবাদিক কোনো সাংবাদিক ভাল নহয় চাওক আপোনাক মই এই অনুষ্ঠানলৈ মাতি আনিছোঁ আপোনাক মই দুখাৰ টানকৈ ক'বলৈও বেয়া লাগে যুক্তি বেছিকৈ ধৰিবলৈও আপুনি ভাবিব যেন মাতি আনি নাই যিটো যুক্তি নকৰে সেইটো আমি ক'ম আমাৰ খোলাখুলি কথা খোলা আহ্বান মই জনাইছোঁ যিটো ইলিগেল কাম জনে কৰিব তাকে মই প্ৰত্যুত্তৰ দিম মই আগৰ পৰা কৈছোঁ মই তো আজিৰ পৰা মাতা নাই আজি আমাৰ বিজেপি চৰকাৰৰ আমি থকা সত্ত্বেও আমি বিজেপি চৰকাৰত কৈ আছোঁ ভুৱা এনকাউণ্টাৰ কৰিছে মই কৈ দিলোঁ ভুল জনে কৰিব জনে অন্যায় কৰোঁ তাৰ প্ৰতিবাদ কৰোঁতে আমি কেতিয়াও ভয় নকৰোঁ মই আই ডণ্ট কেয়াৰ মই কাৰো দিকে ভয় নকৰোঁ মই একদম চেলেঞ্জ আগত কওঁ কাৰণ আমি ভয় বস্তু আমাৰ নাই মৰিবলৈ সাজু আছোঁ ভয় খোৱা চুগুৱালি নহয় গতিকে অন্যায় জনে কৰিব তাৰ প্ৰতিউত্তৰ দিবই অন্যায় কৰিছে সাংবাদিকবিলাকে তাকে আমি আদৰ জনাম চুমা খাম সন্মান জনাম এতিয়া কেতিয়াও নহয় মানে সাংবাদিকৰ প্ৰতি আপোনাৰ ক্ষোভ আছে
মোক কিয় খব 2 নম্বৰ পিছত জনে ইলিগেল কামত জড়িত থাকো সেইবিলাকতো আমি কমেই কিছুমান ৰাজনীতিকৰ প্ৰতি আপোনাৰ ক্ষোভ নাই কিয় নাই মইতো কৈ দিলো কিছু মই টকছত কৈ দিলো কিছুমান নেতাৰ কথা কলো বিজেপি কিছুমান বেয়া মানুহ নাই নেকি আছে না আৰে দলত ভাল বেয়া সব দলতে আছে এইটো কোন মানুহখিনি আপুনি উলিয়াই দিছে নাই যেনে এইখিনি বেয়া কাম কৰিছে এইটোতো আপোনালোকে দেখাই পাইছে দলত কোনে ভাল কাম কৰে কোনে বেয়া কাম কৰি আছে নিশ্চয় দেখা পাই আছে আপোনালোকে আৰু ইয়াতকৈ কি ক'বলগীয়া আছে আমাৰ চকুত যেখানে পৰিছে আমি সেইটোতো ক'লোই যে আমাৰ চৰকাৰত এইটো ভুল পাইছোঁ আমি এইটো ভুল কথাটো কৈ দিলোঁ যে এনকাউণ্টাৰটো আমাৰ ভুল পুলিচ দুৰ্বল নহয় কিন্তু দুৰ্বল বুলি ভাবি ল'লে এতিয়া কথাটো আমি কৈ দিলোঁ যেটো সঁচা কথা সেইটোতো আমি কম কাৰণ আমি এশবাৰ চিঞৰি ঠিক আছে আপোনাৰ মনৰ কথা আপোনাৰ ব্যক্তিগত কিছুমান কথা আপুনি ক'ব পাৰে আপোনাৰ অধিকাৰ আছে আপুনি কৈছে আপোনাৰ ব্যক্তিগত কথা আমাৰ প্ৰত্যেকৰে চিন্তাধাৰে প্ৰত্যেক সাংবাদিকৰ হওক ৰাজনীতিবিদৰ হওক প্ৰত্যেকৰে বেলেগ বেলেগ আৰু প্ৰত্যেকে বেলেগ বেলেগ আৰু প্ৰত্যেক সাংবাদিকে এনেকুৱা নহয় কিছু কিছু ক্ষেত্ৰত নাই আমি এতিয়াও মানি নলওঁ প্ৰত্যেক সাংবাদিকে হয় আপোনাৰ দৃষ্টিত আপুনি কৈছে আপুনি গ্ৰেণ্ড লেভেলত যোৱা নাই আপুনি গম নাপাব আপুনি অফিচত বহি আপোনালোকে ইমানখিনি গম নাপাব আপুনি গ্ৰেণ্ড লেভেলত চাব লাগিব গ্ৰেণ্ড লেভেলত কি চলি আছে সেইটো চাই আপুনি ক'ব পাৰিব আপুনি অফিচত বহি ইমানখিনি নাজানিব গ্ৰেণ্ড লেভেলত কি চলি আছে গ্ৰাউণ্ড লেভেলতো যাওঁ গ্ৰেণ্ড লেভেলত চাব লাগিব আপোনাৰ দৃষ্টিত নপৰিব পাৰে কিন্তু আপোনাৰ কোৱাটোত আপোনাৰ টান পাই আছে যে আমাৰ কথাটো আমি কেনেকৈ ই কৰোঁ আপোনাৰ কথাটো লুকাই কিয় লৈ আছে আপোনাৰ টান পাই আছে টান কিয় পাব লাগে যিটো সঁচা কথা সেইটোৱে আমি কওঁ সকলোৱে কেনেকৈ হ'ব সকলোৱে হ'ব সকলো সাংবাদিকে নহ'লে ধুবুৰী চেণ্ডিকেট কেনেকৈ চলি আছে গোসাইগাঁও চেণ্ডিকেট কেনেকৈ চলি আছে বলক আমাৰ লগত আমি দেখুৱাম বাৰ বাৰ কৈ আছে সকলো সাংবাদিক আপুনি কি সাংবাদিক আমি কোনেও ভাল নাপাওঁ জ্যেষ্ঠ সাংবাদিকসকলক সন্মান নাই কৰা সন্মান আমি কৰোঁ আমি কিয় সন্মান নকৰোঁ কিন্তু জনে ইলিগেল আছে সেই জ্যেষ্ঠ সাংবাদিক কিয় প্ৰতিবাদ নকৰে জ্যেষ্ঠ সাংবাদিকে কিয় প্ৰতিবাদ নকৰে কিয় 2 নম্বৰ পিছত তাতে চেণ্ডিকেট কিয় প্ৰতিবাদ নকৰে সন্মান আমি কৰোঁ সন্মান আমি কোৱা নাই যে আমি সন্মান নকৰোঁ সন্মান যদি আছে তেতিয়াহ'লে কিয় নাযায় গ্ৰেণ্ড লেভেলত কিয় চলি আছে আমাৰ লগত বলক আমি যে কথাটো কৈছোঁ চেলেঞ্জটো দিছে আমি চেলেঞ্জ দিছোঁ গুৱাহাটীৰ পৰা দল গৈ পেলাই তাত আমি প্ৰমাণ কৰি দিম ধুবুৰীত আছে গোসাইগাঁও আপোনাৰ আপুনি নিজে লৈ যাব আমি নিজে যাই প্ৰমাণ কৰি দিম আমাৰ লগত বলক আমি প্ৰমাণ কৰি দিম যে আমাৰ ধুবুৰীত কি চলি আছে না চলি আছে গোসাইগাঁও কি চলি আছে না চলি আছে আমি প্ৰমাণ কৰি দিম আহ্বান জনাইছে মানে মই আহ্বান জনাওঁ সকলো সাংবাদিক যদি এইটো কাৰণে সঁহাৰি জনাই আমি ৱেলকাম জনাম আহক আমি দেখুৱাই দিম চাম তেতিয়া আমাৰ কিমান জ্যেষ্ঠ সাংবাদিক আছে কিমান ভাল সাংবাদিক আছে এতিয়া আমি প্ৰমাণ পাম ইয়াতকৈ আৰু কি ক'ম